Hey guys, মই দিনটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আপোনালোকে চাই থাকক। আজি মই দেখাই আছোঁ, আজি আহিছোঁ গ্ৰাম্যানুভূতিলৈ। আজি গ্ৰাম্যানুভূতিৰ ভিতৰত কি কি আছে সকলো আপোনালোকক দেখাম, গতিকেলৈ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো এফালৰ পৰা চাই যাওক। বলক এতিয়া সোমাই ইয়াতে টিকেটটো কাটি লওঁ ধুনীয়াকৈ। দেখিছেনে ইয়াত কেনেকুৱা ধৰণৰ বস্তু আছে। এইটো এটা ঘৰ, ইয়াৰ ওপৰত মানে এইটো আপোনাৰ 4তলা ঘৰ। তাত আপোনাৰ মানে 1তলা 2তলা 3তলা 4তলা, সেইটো মই শেষত দেখাম। এতিয়া আপোনালোকক বেলেগ দেখাই আছোঁ বলক। এইকেইটা দেখিছে নাই, মাজত ঘৰ মানে এখন ৰেষ্টুৰেণ্ট হয়। মানে এই ৰেষ্টুৰেণ্টৰ ভিতৰত মানে সকলোখিনি আছে আৰু যি বস্তু আছে। বাকী বলক চাই থাকক, মই আপোনালোকক সকলোখিনি দেখাই আছোঁ। দেখিছে নাই কিমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে। বাকী বলক। আৰু উঠনি দেখাইছিলোঁ মই 3টা ঘৰ আছে বুলি পুখুৰীটোৰ মাজত। তাৰে এটা ঘৰত আহি উপস্থিত হ'লোঁ। এনেই মই মানে ইপিনে অৰ্ডাৰ দি থৈ আহিলোঁ। মানে 9টা বজাত বন্ধ হৈ যায় আৰু আহিছোঁ মই গধূলি 7টা 7:30। গতিকেলৈ অৰ্ডাৰটো দি থৈ আহিলোঁ সোনকালে, কাৰণ তেতিয়া অৰ্ডাৰ দিলে সোনকালে খাব পাম। সেইকাৰণে কি অৰ্ডাৰ দিছোঁ আপোনালোকে চাই থাকক কেনেকুৱা ধৰণৰ আমিনো খাওঁ। বাকী ইয়াতে বহি খাব লাগিব আৰু। বাকী বলকচোন আৰু বেলেগ কিবা কিবি আছে দেখাই আছোঁ। এই লিখা আছে অনুগ্ৰহ কৰি জোতা চেণ্ডেল খুলি সোমাব। হয় বাৰু, আমি জোতা চেণ্ডেল খুলিয়ে সোমাইছোঁ। এতিয়া চাওক, ভালদৰে অথনি দেখাম বুলি কৈছিলোঁ নহয়, চাওক। এখন দেখিছে, মানে বহুত ধুনীয়াকৈ বনাই থৈছে। আপোনালোকে যদি কোনোবা আহিব বিচাৰে এবাৰ আহিব পাৰে, আৰু আহিলে বেয়া নালাগিব। কিছুমান মানে পুৰণা বস্তু আপোনালোকে চাব পাব। এইখনটো ৰজাৰ বিচনা, মানে আগতে ৰজাৰ বিচনা কেনেকুৱা আছিলে সেইখিনি আপোনাৰ ইয়াত ৰাখিছে। বাকী ৰজাৰ ঘৰত বা পুৰণা ঘৰবিলাকত পুৰণা আগতে কেনেকুৱা কি বস্তু আছিলে সেইটো দেখিছে নাই। টেলিফোনৰ পৰা ধৰি আকৌ মানে সকলো ৰাখিছে আৰু টিভি, সৰু মোবাইল ফোন। আপোনাৰ বাকী চাই লওক, আপোনালোকে চাই থাকক, তেতিয়া গম পাব সকলোখিনি। তাৰ ভিতৰলৈ সোমাব নোৱাৰে। মই ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক সকলোখিনি এটাকৈ চাই থাকক। আৰু সকলো ধৰণৰ মানে সকলো পুৰণি বস্তু ইয়াত পাই যাব। বাকী চাওক, সকলো ধৰণৰ বস্তু দেখাই দিছোঁ মই আপোনালোকক, লাহে লাহেকৈ দেখাইছোঁ। তেতিয়া আপোনালোকে ভালদৰে ধৰিব পাৰিব কি আছে। দেখিছেনে, চাওক কি সুন্দৰকৈ আৰু কিমান ধুনীয়াকৈ মানে সজাই পৰাই থৈছে নহয় বস্তুখিনি, দেখিলেই ভাল লাগে। মানে এনেকৈ ওলাই আহিব পাৰে। এইটো পুখুৰীৰ মাজত পূৰা। এতিয়া আমি যাম মেইন বস্তুটো, যিটো মেইন হয়। চাই থাকক। আপোনাক প্ৰথমে কৈছিলোঁ মই শেষত দেখাম বুলি, চাই লওক আপোনালোকে। ফটো মাৰিম, প্ৰথম মই দেখাই আছোঁ বস্তুটো। আকাশ চুবৰ মন, ইয়াত ওপৰত
একদম মেইন জেগাত আহি গ'লোঁ চবতকৈ ওপৰত হয় এজন আমাৰ চিনি পাইছেনে কোন হয় চাই থাকক দেখাই আছোঁ আৰু বহুত ধুনীয়া হয় একবাৰ আহিব যদি কোনোবা আহিব মন কৰে বহুত ফ্ৰেছ হ'ব মনটো ফ্ৰেছ লাগিব এয়া আমাৰ অৰ্ডাৰখিনি আহি গ'ল আমি কি খাইছোঁ কৈ কি খাইছোঁ আমি চিকেন এয়া হৈছে চিকেন থালি এয়া আছে পৰ্ক থালি গতিকে আমি এতিয়া খাই লওঁ দেই